চুপ থাকিলে মানুহে দুৰ্বল বুলি ভাবে আৰু প্ৰতিবাদ কৰিলেই পাগল বুলি হাঁহে। এয়াই আজিৰ সমাজৰ বাস্তৱতা। হাজাৰ কষ্ট পোৱাৰ পিছতো যিজনে প্ৰতিবাদ নকৰি মৌন হৈ সহি থাকে, সেয়া তেওঁৰ দুৰ্বলতা বুলি ভুল নকৰিব। সেয়া তেওঁৰ পিতৃ মাতৃয়ে দিয়া ভাল শিক্ষাৰ পৰিচয়। প্ৰয়োজন হলে অকলে থাকিবলৈ যত্ন কৰক, তথাপিও যি আপোনাৰ লগত বেইমানি কৰিছে তেওঁৰ লগত নাথাকিব। কোনো আপোনাৰ নহয়, এই কথা মনত ৰাখিলেই বহু ক্ষেত্ৰত জীৱনটো সহজ হৈ পৰিব। মনৰ চাপ কম হৈ পৰিব, মন মুকলি হ'ব। যিখিনি পাইছে সেয়া বোনাছ বুলি ধৰি লৈ আগবাঢ়ি যাওক। কেতিয়াও কাৰো ওচৰত নিজৰ সততা বা নিজৰ ভাল গুণবোৰৰ কথা প্ৰশংসা নকৰিব, কাৰণ আপোনাৰ ওপৰত যাৰ বিশ্বাস আছে তেওঁক সেই কথা কোৱাৰ কোনো প্ৰয়োজনেই নাই। আৰু যি আপোনাক বিশ্বাস নকৰে তেওঁ কেতিয়াও সেই কথাৰ মূল্য নিদিয়ে। ভাঙি পৰাটো জীৱন নহয়, ভাঙি পৰাৰ পিছত নিজকে নতুনকৈ গঢ়ি তোলাটোহে আচল জীৱন। ভুল আমাৰেই আছিল, কাৰণ আমি অন্ধ চহৰত আইনা বিক্ৰী কৰিবলৈ গৈছিলোঁ। নিজকে যদি শক্তিশালী কৰি তুলিব বিচাৰে তেনেহলে কিদৰে অকলে থাকিব লগা হয় সেইটো শিকি লওক।